আসসালামু আলাইকুম নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ মাজত লৈ আহিছোঁ অতি গুৰুত্বপূৰ্ণ ক্লাছ যিটো নাকি একাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ ভাৰতীয় সংবিধান এই বিষয়টোৰ ওপৰত প্ৰথম অধ্যায় দ্বিতীয় অধ্যায় তৃতীয় অধ্যায় আৰু চতুৰ্থ আৰু পঞ্চম এই পাঁচটা অধ্যায়ৰ ওপৰত কেইটামান অতি গুৰুত্বপূৰ্ণ MCQ লৈ আহিছোঁ যিটো নাকি তোমালোকৰ পৰীক্ষাৰ বাবে অতি হেল্প হ'ব অতি উপকাৰ হ'ব আৰু অকলে এই ক্লাছ চালে নহ'ব তোমালোকে কি কৰিবা তোমালোকে বহি লৈ কলম লৈ ক্লাছটো চাবা আৰু এই ক্লাছটো চাই পিনে তোমালোকে লগে লগে কি কৰিবা নোট কৰিবা লিখি ল'বা তেন্তে তোমালোকৰ ৰিভিজন হৈ যাব আৰু তোমালোকৰ উপকাৰ হ'ব তেন্তে পলম নকৰি ক্লাছটো আৰম্ভ কৰোঁ একাদশ শ্ৰেণীৰ প্ৰথম অংশ প্ৰথম খণ্ডৰ ভাৰতীয় সংবিধানৰ এই প্ৰথম অধ্যায়টো হ'ল ভাৰতীয় সংবিধানৰ কিয় আৰু কেনেকৈ এই পাঁচটামান অধ্যায়ৰ ওপৰত তোমালোকৰ কাৰণে MCQ লৈ আহিছোঁ প্ৰথম অধ্যায়টো আগত দিছোঁ আৰু প্ৰথম অধ্যায়ৰ ওপৰত কেইটামান আনিছোঁ দ্বিতীয় অধ্যায়ৰ ওপৰত কেইটামান আনিছোঁ তৃতীয় চতুৰ্থ পঞ্চম এইকেইটা পাঁচটা অধ্যায়ৰ ওপৰত কেইটাকৈ অতি গুৰুত্বপূৰ্ণকৈ MCQ লৈ আহিছোঁ তোমালোকে ক্লাছটো ভালদৰে চাবা আৰু লগতে নোট কৰিবা তোমালোকে লগে লগে নোট কৰিবা তেন্তেহে তোমালোকৰ মনত থাকিব ৰিভিজন হৈ যাব আৰু তোমালোকৰ উপকাৰ হ'ব অকলে ভিডিঅ'টো চাই এৰি থৈ নাযাবা তোমালোকে লগে লগে কি কৰিবা নোট কৰিবা তেন্তেহে তোমালোকৰ উপকাৰ হ'ব ক্লাছটো আৰম্ভ কৰোঁ পলম নকৰি 1 নম্বৰ কোৱেশ্চনটো কি আছে যে প্ৰশ্ন অন ভাৰতৰ সংবিধান কেতিয়া গৃহীত হৈছিল গৃহীত সুধিছে এইটো মাইণ্ড কৰিবা ইয়াত গৃহীত কৈছে নে বলবৎ কৈছে কেতিয়া গৃহীত হৈছিল তেন্তে আমি ক'ব লাগিব 1949 চনৰ 26 নৱেম্বৰত 1949 চনৰ 26 নৱেম্বৰত ভাৰতীয় সংবিধানখন গৃহীত হৈছিল আৰু ভাৰতীয় যদিহে ইয়াত সোধা হয় যে ভাৰতীয় সংবিধানখন কেতিয়া কাৰ্যকৰী কৰা হৈছিল বা বলবৎ কৰা হৈছিল তেন্তে ক'ব লাগিব 1950 চনৰ 26 জানুৱাৰী এইটো ক'ব লাগিব 1950 চনৰ 26 জানুৱাৰী ইয়াত গৃহীত কথা সুধিছে কেতিয়া গৃহীত হৈছে তেন্তে এইটো ক'ব লাগিব অপশ্যন সি ইজ দ্য ৰাইট আনসাৰ অপশ্যন সি ইজ দ্য কাৰেক্ট আনসাৰ ওকে ডান নেক্সট কোৱেশ্চন প্ৰশ্ন 2 ভাৰতীয় সংবিধান কাৰ্যকৰী কৰিবলৈ 26 জানুৱাৰী তাৰিখটো বাছি লোৱাৰ মূল কাৰণটো কি আছিল ভাৰতীয় সংবিধান কাৰ্যকৰী কৰিবলৈ এই 26 জানুৱাৰীটো 1950 চনৰ 26 জানুৱাৰীটো এই তাৰিখটো কিয় বাছি লৈছিল বেলেগ দিন কিয় লোৱা নাছিল এই দিনটো কিয় লৈছিল ৰিজনটো কি আছিল উদ্দেশ্যটো কি আছিল এইটো দিন এই কাৰণে লোৱা হৈছিল যে 1930 চনৰ 26 জানুৱাৰীত ভাৰতীয় জাতীয় কংগ্ৰেছে ঐতিহাসিক স্বাধীনতা ঘোষণা কৰিছিল কি কৰিছিল ঐতিহাসিক স্বাধীনতা ঘোষণা কৰিছিল কোনে ভাৰতীয় জাতীয় কংগ্ৰেছে সেইবাবে এইটো দিন লোৱা হৈছিল আৰু এই 26 জানুৱাৰীটো আমি আজিৰ দিনত আমি কি হিচাপে পালন কৰোঁ গণৰাজ্য দিৱস হিচাপে পালন কৰোঁ ৰিপাব্লিক ডে হিচাপে পালন কৰোঁ 26 জানুৱাৰী তেন্তে এইটো কোনটো শুদ্ধ হ'ব অপশ্যন বি ইজ দ্য ৰাইট আনসাৰ অপশ্যন বি ইজ দ্য কাৰেক্ট আনসাৰ কোৱেশ্চন নং 3 প্ৰশ্ন 3 ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ সভাপতি কোন আছিল ইয়াত এইটো মাইণ্ড কৰিবা খচৰা সমিতিৰ সভাপতি কোন আছিল ডক্টৰ বি আৰ আম্বেদকাৰ আছিল এইটো ডক্টৰ বি আৰ আম্বেদকাৰ আছিল যদিহে ইয়াত সোধা হয় যে ভাৰতীয় সংবিধানৰ সভাপতি কোন আছিল তেন্তে কাক ক'ব লাগিব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক ক'ব লাগিব আৰু অস্থায়ী সভাপতি হিচাপে ক'লে আমি কাক ক'ব লাগিব ডক্টৰ সচিদানন্দ সিনহাক ক'ব লাগিব আশা কৰোঁ তোমালোকে বুজি পালা প্ৰশ্ন 4 এখন সংবিধান কিহৰ বাবে প্ৰয়োজনীয় এখন সংবিধান আমাক কিয় লাগে কিহৰ বাবে প্ৰয়োজন সংবিধানৰ আমাক কিয় প্ৰয়োজন এইটো সুধিছে অপশ্যন এ কেৱল চৰকাৰৰ গঠনৰ বাবে অপশ্যন বি কেৱল নাগৰিকৰ অধিকাৰ নিৰ্ধাৰণৰ বাবে অপশ্যন সি দেশৰ মৌলিক ৰাজনৈতিক আদৰ্শৰ ৰূপৰেখা নিৰ্দিষ্ট কৰাৰ আৰু শাসকৰ ক্ষমতাৰ সীমা নিৰ্ধাৰণ কৰাৰ বাবে অপশ্যন এ সি ইজ দ্য ৰাইট আনসাৰ হ'ব এখন সংবিধান কিহৰ বাবে প্ৰয়োজনীয় এইটো কি হ'ব যে দেশৰ মৌলিক ৰাজনৈতিক আদৰ্শৰ ৰূপৰেখা নিৰ্দিষ্ট কৰা আৰু শাসকৰ ক্ষমতাৰ সীমা নিৰ্ধাৰণ কৰাৰ বাবে এইটো হ'ব ইয়াত এই কেৱল থকাৰ বাবে এইকেইটা নহ'লে কেৱল চৰকাৰক গঠন কৰাৰ বাবে এইটো চৰকাৰক গঠন কৰাৰ বাবে আমাৰ সংবিধান প্ৰয়োজন আছে ইয়াত কেৱল শব্দটো প্ৰয়োগ কৰাৰ ফলত এইটো নহ'লে ইয়াত নাগৰিকৰ অধিকাৰ নিৰ্ধাৰণৰ বাবে এইটো হ'ব কিন্তু ইয়াত কেৱল অৰ্থটো ইউজ কৰিছে বাবে এইটো নহ'ল বুজি পালা ইয়াত আইন প্ৰণয়ন কৰিবলৈ আমাৰ সংবিধান প্ৰয়োজন আছে কিন্তু ইয়াত কেৱলৰ কথা কৈছে বাবে এইটো নহ'ল তেন্তে অপশ্যন সি ইজ দ্য ৰাইট আনসাৰ দেশৰ মৌলিক ৰাজনৈতিক আদৰ্শৰ ৰূপৰেখা নিৰ্দিষ্ট কৰা আৰু শাসকৰ ক্ষমতাৰ সীমা নিৰ্ধাৰণ কৰা লিমিটেড আছে সীমাটো আনলিমিটেড নহয় নিৰ্ধাৰণ কৰাৰ বাবে প্ৰশ্ন 5 ভাৰতীয় সংবিধানৰ এটা অন্যতম বৈশিষ্ট্য কি ভাৰতীয় সংবিধানৰ আমাৰ বহুতকেইটা বৈশিষ্ট্য আছে তাৰে ভিতৰে এটা সংবিধানৰ অন্যতম বৈশিষ্ট্য সুধিছে কোনটো হয় অপশ্যন এত কি লিখিছে ই বিশ্বৰ আটাইতকৈ চুটি লিখিত সংবিধান এইটো নহ'ব অপশ্যন বি ই এক দুষ্পৰিৱৰ্তনীয় সংবিধান এইটো নহ'ব অপশ্যন সি
ই বিশ্বৰ আটাইতকৈ দীঘল লিখিত সংবিধান, এইটো ৰাইট, এইটো হ'ব। ইয়াত মৌলিক অধিকাৰৰ কোনো স্থান নাই, এইটোতো নহ'ব। তেন্তে কোনটো হ'ব? অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ। অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ। ভাৰতীয় সংবিধান এটা অন্যতম বৈশিষ্ট্য হ'ল ই বিশ্বৰ আটাইতকৈ দীঘল বা দীৰ্ঘতম লিখিত সংবিধান। বুজি পালা? নেক্সট কুৱেশ্যন, প্ৰশ্ন 6। কুৱেশ্যন 6, ভাৰতীয় সংবিধানৰ স্থায়ী, এইটো মাইণ্ড কৰিবা, স্থায়ী সভাপতি কোন আছিল? অস্থায়ী নহয়, এটা হ'ল পাৰ্মানেণ্ট, আনটো হ'ল টেম্পৰেৰী। এইটো হ'ল পাৰ্মানেণ্ট। স্থায়ী সভাপতি কোন আছিল? স্থায়ী সভাপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিল। আৰু অস্থায়ী সভাপতি সুধিলে কোনটো হ'ব? ডক্টৰ সচিদানন্দ সিনহা, এইটো হ'ব। এইটো কেইদিনৰ কাৰণে আছিল বা অলপ সময়ৰ কাৰণে আছিল? এইটো অলপ সময়ৰ কাৰণে। অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ। প্ৰশ্ন 7, প্ৰশ্ন 7 নম্বৰ প্ৰশ্নটো হ'ল সংবিধানৰ প্ৰস্তাৱনা প্ৰেমবলত, সংবিধানৰ প্ৰস্তাৱনাত বা প্ৰেমবলত ভাৰতক কেনে ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰা হৈছে? কেনে ৰাষ্ট্ৰ, কেনেধৰণৰ ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰে? কেনেধৰণৰ ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰা হৈছে? এইটো হ'ব কি? অপশ্যন এ কি লিখা আছে অপশ্যনত? সাৰ্বভৌমত্ব, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক, গণৰাজ্য, এইটো হ'ব। সোভাৰিং, ছ'চিয়েলিজম, সেকুলাৰিজম, ডেম'ক্ৰেটিছ এণ্ড ৰিপাব্লিক, এইটো হ'ব ৰাইট এনচাৰ। অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ। সাৰ্বভৌমত্ব, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক, গণৰাজ্য, এইটো হ'ব ৰাইট এনচাৰ। কেৱল সাৰ্বভৌমত্ব আৰু গণতান্ত্ৰিক, এইটোতো নহ'ব। কেৱল সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ, এইটো নহ'ব। ৰাজতান্ত্ৰিক আৰু একনায়কতান্ত্ৰিক, এইটো নহ'ব। অপশ্যন ইজ দ্য ৰাইট এনচাৰ। ক্লাছটো অলপমান দীঘলীয়া হ'ব, তোমালোকে ধৈৰ্য সহকাৰে দেখিব লাগিব, তেন্তেহে তোমালোকে বুজি পাবা আৰু প্ৰশ্ন উত্তৰবোৰ পাবা। এতিয়া আহিল পাৰ্ট 2, চেপ্টাৰ 2। চেপ্টাৰ 2ত কি আছে? ভাৰতীয় সংবিধানত থকা অধিকাৰসমূহ। আমাৰ ভাৰতীয় সংবিধানত কেনেধৰণৰ বা কি অধিকাৰ দিয়া হৈছে এইটো সুধিছে, মানে এইটো পাঠৰ ওপৰত কেইটামান প্ৰশ্ন আছে। ৰাইট ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন, ভাৰতীয় সংবিধানত থকা অধিকাৰসমূহ, এইটো পাঠৰ ওপৰত কেইটামান প্ৰশ্ন লৈ অহা হৈছে। এইটো প্ৰশ্ন 8, এখন লিখিত সংবিধান নহ'লে কি সমস্যা হ'ব পাৰে? কেনেধৰণৰ সমস্যা হ'ব পাৰে? অপশ্যন এ, চৰকাৰে ক্ষমতাৰ অপব্যৱহাৰ কৰিব পাৰে, এইটো হয়, এইটো ৰাইট। অপশ্যন বি, নাগৰিকৰ অধিকাৰ সুৰক্ষিত নহ'ব পাৰে, য়েছ, এইটো ৰাইট। শাসন ব্যৱস্থা অস্থিৰ হ'ব পাৰে, এইটো হ'ব, অস্থিৰ হ'ব পাৰে শাসন ব্যৱস্থা। অপশ্যন ডি কি আছে? ওপৰৰ আটাইকেইটা, অল অফ দ্য এবভ। তেন্তে অপশ্যন ডি ইজ দ্য ৰাইট এনচাৰ। অপশ্যন ডি ইজ দ্য ৰাইট এনচাৰ। কুৱেশ্যন নং 9, মৌলিক অধিকাৰসমূহ সংবিধানৰ কোন খণ্ডত উল্লেখিত আছে? কোনটো খণ্ডত, কোনটো পাৰ্টত আছে? পাৰ্ট নাম্বাৰ কিমানত আছে? পাৰ্ট নাম্বাৰ 3ত আছে। আমি সকলোৱে জানো মৌলিক অধিকাৰসমূহ, মৌলিক কৰ্তব্য সোধা নাই, ফাণ্ডামেণ্টেল ৰাইটছ। যদিহে ফাণ্ডামেণ্টেল ডিউটিছ কথা সুধিলেহেঁতেন তেন্তে পাৰ্ট নাম্বাৰ 4ৰ এ হ'ব। পাৰ্ট নাম্বাৰ 4ৰ এ, 4 নহ'ব আকৌ, 4 কি আছে? DPSP আছে, ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি, এইটো আছে। বুজি পালা? কোশ্চিন 10, মৌলিক অধিকাৰসমূহ ক'ৰ পৰা অনুপ্ৰাণিত? মৌলিক অধিকাৰসমূহ আমি ক'ৰ পৰা অনুসৰণ কৰিছোঁ? ক'ৰ পৰা ধাৰ লোৱা হৈছে? আমি এইটো মৌলিক অধিকাৰসমূহ, এইটো মাইণ্ড কৰোঁ, মৌলিক অধিকাৰ, কৰ্তব্য নহয়, মৌলিক অধিকাৰ, ফাণ্ডামেণ্টেল ৰাইটছ, এইটো আমি আমেৰিকা সংবিধানৰ পৰা অনুসৰণ কৰিছোঁ। এই ভাৰতীয় সংবিধানৰ চ'ৰ্চ, এই চ'ৰ্চৰ ওপৰত প্ৰশ্নটো আহি থাকে, এইটো 100% কমন থাকিব। যিকোনো এটা চ'ৰ্চ বা উৎস আহিব। ব্ৰিটিছৰ পৰা আমি কি লৈছোঁ? ফাণ্ডামেণ্টেল ডিউটিছ, মৌলিক কৰ্তব্য লৈছোঁ। ফৰাচী সংবিধানৰ পৰা আমি কি লৈছোঁ? আমি কানাডা সংবিধানৰ পৰা কোনটো লৈছোঁ? আমি অৰ্ধ যুক্তৰাষ্ট্ৰ ব্যৱস্থাটো লৈছোঁ। এই ধৰণৰ বহুকেইটা চ'ৰ্চ আছে আৰু চ'ৰ্চকেইটা তোমালোকে জানি ল'বা। প্ৰশ্ন 11, অধিকাৰৰ সুৰক্ষাৰ বাবে ভাৰতীয় নাগৰিকে কাৰ ওচৰ চাপিব পাৰে? নাগৰিকৰ অধিকাৰসমূহ সুৰক্ষাৰ বাবে কাৰ ওচৰত চাপিব পাৰে? এইটো ৰাজ্যপালৰ ওচৰলৈ, নে ৰাজ্যসভাৰ ওচৰলৈ, নে উচ্চ ন্যায়ালয় আৰু সৰ্বোচ্চ ন্যায়ালয়লৈ? এইটো হ'ব উচ্চ ন্যায়ালয় আৰু সৰ্বোচ্চ ন্যায়ালয়লৈ, যাক আমি সুপ্ৰিম কোৰ্ট বুলি কওঁ, হাইকোৰ্ট এণ্ড সুপ্ৰিম কোৰ্ট। মুখ্যমন্ত্ৰীৰ ওচৰলৈ এইটো নহ'ব। অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ। কুৱেশ্যন 12, বাক স্বাধীনতা কোন অধিকাৰৰ অন্তৰ্গত? বাক স্বাধীনতাটো কোন অধিকাৰৰ অন্তৰ্গত? বাক স্বাধীনতাটো আমি স্বাধীনতাৰ অধিকাৰৰ অন্তৰ্ভুক্ত। স্বাধীনতা
এই বাক স্বাধীনতাটো আমি স্বাধীনতাৰ অধিকাৰৰ অন্তৰ্ভুক্ত পাওঁ। বাক স্বাধীনতাটো আমি কৰ পৰা পাওঁ? কাৰ অন্তৰ্গত? স্বাধীনতাৰ অন্তৰ্গত, স্বাধীনতাৰ অধিকাৰৰ অন্তৰ্গত। কুৱেশ্যন 13, জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ অধিকাৰ কোন অনুচ্ছেদত অন্তৰ্গত? জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ অধিকাৰটো কোনটো অনুচ্ছেদৰ অন্তৰ্গত? এইটো আৰ্টিকেল নাম্বাৰ 19 অনুচ্ছেদ, এইটোতো নহ'ব। আৰ্টিকেল 21 অনুচ্ছেদ, 21 নং অনুচ্ছেদ, এইটো হ'ব। ৰাইট এনচাৰ হ'ব 21, হ'ব 22 নং অনুচ্ছেদ, এইটো নহ'ব। 25 নং অনুচ্ছেদ, এইটো নহ'ব। অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ, এইটো ৰাইট এনচাৰ। আৰু আকৌ 21A শিক্ষাৰ লগত জড়িত 2002 চনত 86তম সংবিধান সংশোধনীৰ জৰিয়তে 6 বছৰৰ পৰা 14 বছৰৰ সকলো ল'ৰা ছোৱালীক বিনামূলীয়াকৈ শিক্ষা প্ৰদান কৰা, এইটো অভিভাৱকৰ কৰ্তব্য বাধ্যতামূলক কৰি দিয়া হৈছে। এইটো হ'ল আৰ্টিকেল নাম্বাৰ অনুচ্ছেদ 21A, আৰু এইটো প্ৰণয়ন কৰা হৈছে 2009 চনত আৰু বলবৎ বা কাৰ্যকৰী কৰা হৈছে 2010 চনত। এইটো মনত ৰাখিবা। শিক্ষাৰ লগত জড়িত অনুচ্ছেদ কিমান নং অনুচ্ছেদত উল্লেখ আছে বা মেনশ্যন আছে? 21A বা 21 ক, এইটো অনলি 21 কৈছে। এইটো জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ অন্তৰ্গত। কুৱেশ্যন নং 14, সংবিধানৰ কোন অনুচ্ছেদ ধৰ্মীয় স্বাধীনতা সুৰক্ষিত কৰা হৈছে? কোনটো অনুচ্ছেদত ধৰ্মীয় স্বাধীনতা সুৰক্ষিত কৰা হৈছে? মানে ধৰ্মীয় স্বাধীনতাটো কিমান নং অনুচ্ছেদত মেনশ্যন আছে, উল্লেখ আছে, এইটো জানিব লাগিব। এইটো আমি আৰ্টিকেল নাম্বাৰ অনুচ্ছেদ 12 পৰা 35 লৈকে মৌলিক অধিকাৰসমূহ সন্নিৱিষ্ট হৈ আছে। ইয়াৰে ভিতৰত 14 পৰা 18 লৈকে কোনটো আছে? সমতাৰ অধিকাৰ, ৰাইট টু ইকুৱেলিটি। আৰ্টিকেল নাম্বাৰ 19 পৰা 22 লৈকে এইটো কি আছে? স্বাধীনতাৰ অধিকাৰ, এইটো আছে, স্বাধীনতাৰ অধিকাৰ। আৰু 23 পৰা 24 লৈকে শোষণৰ বিৰুদ্ধে অধিকাৰ, 23 পৰা 24 লৈকে শোষণৰ বিৰুদ্ধে অধিকাৰ। আৰু 25 পৰা 28 লৈকে কি আছে? ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ, 25 পৰা 28 লৈকে মেনশ্যন আছে। আৰু 30 পৰা 32 লৈকে কোনটো আছে? সংস্কৃতি আৰু শিক্ষাৰ অধিকাৰ। এইটো 30 পৰা 32 নহয়, 29 পৰা 30 লৈকে। আৰু 31 নং অনুচ্ছেদত থকা সম্পত্তিৰ অধিকাৰটো মৌলিক অধিকাৰ তালিকাৰ পৰা কৰ্তন কৰি এতিয়া বৈধ অধিকাৰ বুলি দিয়া হৈছে আৰ্টিকেল নাম্বাৰ 308 বা 300 কত। তেন্তে এইটো ৰাইট এনচাৰ হ'ব। অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ। 15 নম্বৰ কুৱেশ্যন, মৌলিক অধিকাৰসমূহ কিয় গুৰুত্বপূৰ্ণ? কিয় ইম্পৰ্টেণ্ট? মৌলিক অধিকাৰসমূহ কিয় গুৰুত্বপূৰ্ণ? অপশ্যন এ, চৰকাৰৰ শক্তি বঢ়ায়, এইটো নহয়। নাগৰিকৰ স্বাধীনতা সুৰক্ষিত কৰে, য়েছ, এইটো হয়। মৌলিক অধিকাৰসমূহ কিয় গুৰুত্বপূৰ্ণ? নাগৰিকৰ স্বাধীনতা সুৰক্ষিত কৰে, নাগৰিকৰ যোনটো ফ্ৰীডম আছে, স্বাধীনতা আছে, এইটো সুৰক্ষিত কৰে। অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ। 3 নম্বৰ পাৰ্ট নম্বৰ 3, চেপ্টাৰ 3, নিৰ্বাচন আৰু প্ৰতিনিধিত্ব, ইলেকশ্যন এণ্ড ৰিপ্ৰেজেণ্টেশ্যন। 1 নম্বৰ কুৱেশ্যনটো আছে যে ভাৰতত নিৰ্বাচনৰ দায়িত্ব কোন সংস্থাৰ ওপৰত থাকে? ভাৰতৰ নিৰ্বাচনৰ দায়িত্বটো কোন সংস্থাৰ ওপৰত থাকে এইটো সুধিছে। এইটো আছে যে সংসদ, এইটো নহ'ব, সংসদে নিৰ্বাচন নাপাতে, ভাৰতীয় নিৰ্বাচন আয়োগে এইটো পাতে, ভাৰতীয় নিৰ্বাচন আয়োগে পাতে, এইটো অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ। ৰাজ্যপালে নহ'ব, মুখ্যমন্ত্ৰী নহ'ব। কুৱেশ্যন নং 2, ভাৰতীয় নিৰ্বাচন আয়োগৰ গঠন কোনটো অনুচ্ছেদৰ অধীনত কৰা হৈছে? ভাৰতীয় নিৰ্বাচন আয়োগৰ গঠন, এই নিৰ্বাচন আয়োগৰ গঠন কোনটো অনুচ্ছেদৰ অধীনত কৰা হৈছে? এইটো আৰ্টিকেল নাম্বাৰ 324, আৰ্টিকেল নাম্বাৰ 324। অপশ্যন ইজ দ্য ৰাইট এনচাৰ। তাৰ তলৰটো হ'ল 3 নম্বৰ কুৱেশ্যন, ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল? সাধাৰণ নিৰ্বাচন 1949 আৰু 52 চনত হৈছিল। সাধাৰণ নিৰ্বাচন, জেনেৰেল ইলেকশ্যন হৈছিল কিমানৰ পৰা প্ৰথম ষ্টাৰ্ট হ'ল? 1949 চনৰ পৰা 1952 চন এই প্ৰথম সাধাৰণ নিৰ্বাচনটো অনুষ্ঠিত হৈছিল। কুৱেশ্যন 6, ভাৰতত কোন পদ্ধতিত নিৰ্বাচন অনুষ্ঠিত হয়? ভাৰতত কোনটো পদ্ধতিত নিৰ্বাচন অনুষ্ঠিত হয়? অপশ্যন এ, অনুপাতিক প্ৰতিনিধিত্ব, এইটো নহ'ব। একক স্থানান্তৰযোগ্য ভোট, এইটো নহ'ব। অপশ্যন চি, এক সদস্যীয়া ক্ষেত্ৰত এক ভোট ব্যৱস্থা, এইটো হ'ব। এজন সদস্যক এটা ভোট দিব পাৰিব। এক সদস্যীয়া ক্ষেত্ৰত এক ভোটৰ ব্যৱস্থা, ফাৰ্ষ্ট পেষ্ট দ্য পোষ্ট ছিষ্টেম, এইটো হ'ব। এক সদস্যীয়া ক্ষেত্ৰত এক ভোটৰ ব্যৱস্থা, এইটো অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ। জনমত সংগ্ৰহ ব্যৱস্থা, এইটো নহ'ব। কুৱেশ্যন নং 7, ভাৰতীয় নিৰ্বাচন আয়োগৰ প্ৰধান কাক কোৱা হয়? নিৰ্বাচন আয়োগৰ প্ৰধান কাক কোৱা হয়? নিৰ্বাচনী আয়ুক্তক কোৱা হয়, মুখ্য নিৰ্বাচনী আয়ুক্তক। অপশ্যন ইজ দ্য ৰাইট এনচাৰ, মুখ্য নিৰ্বাচনী আয়ুক্তক কোৱা হয়। কুৱেশ্যন নং 8, সংসদৰ দুটা সদন আছে, এই সদন সংসদৰ দুটা গৃহ বা সদন কোনবোৰ আছিল? লোকসভা আৰু ৰাজ্যসভা।
এইটো লোকসভাক আমি কি বুলি কোৱা হয় লয়াৰ হাউচ বুলি কওঁ আৰু ৰাজ্যসভাক আমি আপাৰ হাউচ বুলি কওঁ। ৰাজ্যসভাৰ সিট কিমান আছে আমাৰ অসমত? ৰাজ্যসভাৰ সিট আছে 7খন আৰু লোকসভাৰ সিট আছে 14খন। আৰু ভাৰতত ক'বলৈ হ'লে লোকসভাৰ সিট 545 আৰু ৰাজ্যসভাৰ সিট 245। তেন্তে এইটোৰ এনসাৰ হ'ব অপশ্যন এ ইজ দ্য ৰাইট এনসাৰ। কোৱেশ্চন নং 9 লোকসভাৰ সদস্যসকলক কেনেকৈ নিৰ্বাচন কৰা হয়? এইটো সুধিছে। অপশ্যন এ ৰাজ্যপাল নিযুক্ত কৰে। ৰাজ্যপালে নিযুক্তি নকৰে। লোকসভাৰ সদস্যসকলক কোনে নিৰ্বাচন কৰে? লোকসভাৰ সদস্যসকলক কোনে নিৰ্বাচন কৰে? অপশ্যন বি প্ৰত্যেক ভোটৰ দ্বাৰা জনতাই নিৰ্বাচন কৰে। ইয়েছ, এইটো হয়। প্ৰত্যেক ভোটৰ দ্বাৰা কি কৰে? জনতাই নিৰ্বাচন কৰে। এইটো শুদ্ধ আনসাৰ। অপশ্যন বি ইজ দ্য ৰাইট আনসাৰ। ৰাজ্যসভাই নিৰ্বাচন কৰে, এইটো নহয়। ৰাষ্ট্ৰপতি নিৰ্বাচন কৰে, এইটো নহয়। ৰাষ্ট্ৰপতি কি নিৰ্বাচন কৰে? প্ৰধানমন্ত্ৰী নিৰ্বাচন কৰে, এইটোতো নহ'ব। প্ৰত্যেক ভোটৰ দ্বাৰা জনতাই নিৰ্বাচন কৰে, যাক আমি MP বুলি কওঁ। মেম্বাৰ অফ পাৰ্লামেণ্ট, সংসদৰ সদস্য বুলি কওঁ, সংসদ বুলি কওঁ। লোকসভাৰ সদস্যসকলক আমি সংসদ বুলি কওঁ, এইটো মাইণ্ড কৰিবা। MP বুলি কওঁ। কোৱেশ্চন নং 10 নিৰ্বাচনৰ মূল উদ্দেশ্য কি? নিৰ্বাচনৰ মূল উদ্দেশ্যটো কি? চৰকাৰ গঠন কৰা নিৰ্বাচনৰ মূল উদ্দেশ্য। অপশ্যন এ ইজ দ্য ৰাইট আনসাৰ। নতুন সংবিধান ৰচনা কৰা, এইটোতো নহ'ব। এইটো নহ'ব। ৰাজনৈতিক দল গঠন কৰা, এইটো নহ'ব। ৰাজত্ব সংগ্ৰহ কৰা, ৰাজত্ব দখলত অনা নেকি? এইটো নহ'ব। চৰকাৰ গঠন কৰা। নিৰ্বাচনৰ মূল উদ্দেশ্য হ'ল চৰকাৰ গঠন কৰা। অপশ্যন এ ইজ দ্য ৰাইট আনসাৰ। পাৰ্ট নং 4 তোমালোকে একেটা ক্লাছত 5টা পাঠৰ কোৱেশ্চন অন্তৰ্ভুক্ত কৰিছোঁ। তোমালোকে ধৈৰ্য ধৰি ক্লাছটো চাবা, তোমালোকৰ কাৰণে উপকাৰ হ'ব। কাটি কাটি নাচাবা, তেন্তে বুজি নাপাবা। গোটেইখিনি চাবা। একেটা ক্লাছতে তোমালোকৰ 5টা অধ্যায়ৰ 5টা চেপ্টাৰৰ কেইটাকৈ অতি গুৰুত্বপূৰ্ণ কেইটামান MCQ লৈ আহিছোঁ, যিটো তোমালোকৰ পৰীক্ষাৰ বাবে অতি উপযোগী। তেন্তে পাৰ্ট নাম্বাৰ 4 চেপ্টাৰ 4 কাৰ্যপালিকা। এই এক্সিকিউটিভ যে কাম কৰে, কাৰ্যকৰী কৰি দিয়ে। তোমালোকে এইটো ক্লাছত ভালদৰে বুজিছা এক্সিকিউটিভ মানে কি। এইটো 1 নম্বৰ কুৱেশ্চনটো হ'ল কাৰ্যপালিকা শব্দৰ অৰ্থ কি? কাৰ্যপালিকা শব্দৰ অৰ্থ কি? অপশ্যন এ আইন প্ৰণয়ন কৰে। আইন প্ৰণয়ন কৰে নেকি? আইন প্ৰণয়ন নকৰে। কাৰ্যপালিকা আইন প্ৰণয়ন নকৰে। আইন প্ৰয়োগ কৰা শাখা। আইন প্ৰয়োগ কৰা শাখা এইটো। অপশ্যন বি হ'ব। ন্যায় বিচাৰ কৰা শাখা, এইটোতো নহয়। ন্যায় বিচাৰ কোনে কৰে? ন্যায়পালিকাই কৰে। ন্যায়পালিকাই কৰে, এইটো নহ'ব। আইন প্ৰণয়ন কোনে কৰে? আইন প্ৰস্তুত কোনে কৰে? বিধানমণ্ডলে কৰে। বিধানমণ্ডলে কৰে। ৰাজনৈতিক দল গঠন কৰা শাখা, এইটোতো নহ'ব। তেন্তে অপশ্যন বি ইজ দ্য ৰাইট এনসাৰ হ'ব। তোমালোকক কৈ আছোঁ এক্সপ্লেনেশ্যন সহ। আইন প্ৰয়োগ কৰা শাখা যিয়ে বিধানমণ্ডলে কৰা আইনসমূহ ৰূপায়ণ কৰে বা কাৰ্যকৰী কৰে। বিধানমণ্ডলে কি কৰে? আইন প্ৰণয়ন কৰে। এই আইন প্ৰণয়ন কৰা আইনসমূহ কি কৰে? ৰূপায়ণ বা কাৰ্যকৰী কৰে। কোনে কৰে? কাৰ্যকৰী এক্সিকিউটিভে কৰে, কাৰ্যপালিকা কৰে। আৰু আমি কাৰ্যপালিকা বুলি ক'লে কাক ক'ব লাগিব? ৰাষ্ট্ৰপতিক ক'ব লাগিব, প্ৰধানমন্ত্ৰীক ক'ব লাগিব আৰু মন্ত্ৰী পৰিষদক ক'ব লাগিব, IS ক'ব লাগিব, IPS ক'ব লাগিব। আৰু আমি ভাৰতত নামমাত্ৰ কাৰ্যপালিকা বুলি কাক কোৱা হয়? ৰাষ্ট্ৰপতিক। আৰু প্ৰকৃত কাৰ্যপালিকা বুলি কাক কোৱা হয়? প্ৰধানমন্ত্ৰীক। এইটো আহি আছে যে কোৱেশ্চন নং 2 ভাৰতীয় কাৰ্যপালিকাৰ মূৰ হেড বুলি কাক কোৱা হয়? কাৰ্যপালিকাৰ হেড বুলি কাক কোৱা হয়? আমি যিহেতু জানিলোঁ যে প্ৰধানমন্ত্ৰীক কোৱা হয়, কিন্তু প্ৰধানমন্ত্ৰী প্ৰকৃত কাৰ্যপালিকা বুলি প্ৰধানমন্ত্ৰীক কোৱা হয়, কিন্তু প্ৰধানমন্ত্ৰীক আমি হেড বুলি, কাৰ্যপালিকাৰ হেড বুলি নকওঁ। কাৰ্যপালিকাৰ হেড বুলি ক'লে আমি ৰাষ্ট্ৰপতিক ক'ব লাগিব। অপশ্যন চি ইজ দ্য ৰাইট এনসাৰ। ৰাষ্ট্ৰপতি হ'ল কাৰ্যপালিকাৰ মূৰ। বুজি পালা? অপশ্যন চি ইজ দ্য ৰাইট এনসাৰ। কোৱেশ্চন নং 3 ৰাষ্ট্ৰপতিৰ নিৰ্বাচন কেনেদৰে কৰা হয়? ৰাষ্ট্ৰপতিৰ নিৰ্বাচন কেনেদৰে কৰা হয়? এইটো হ'ল সৰল জনমত ভোটাৰে, এইটো নহ'ব। সংসদৰ সদস্যসকলে নিৰ্বাচন কৰে, এইটো নহ'ব। নিৰ্বাচনী মহাবিদ্যালয়ে নিৰ্বাচন কৰে, ইয়েছ, এইটো হ'ব ৰাইট এনসাৰ। নিৰ্বাচনী, অপশ্যন চি ইজ দ্য ৰাইট এনসাৰ। নিৰ্বাচনী মহাবিদ্যালয় নিৰ্বাচন কৰে, যাক আমি ইলেক্ট্ৰল কলেজ বুলি কোৱা হয়। অপশ্যন চি ইজ দ্য ৰাইট এনসাৰ। কোৱেশ্চন নং 4 ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান? ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান? এইটো সকলোৱে জানে, ৰাষ্ট্ৰপতিৰ কাৰ্যকাল 5 বছৰ। অপশ্যন চি ইজ দ্য ৰাইট এনসাৰ। কোৱেশ্চন নং 5 ভাৰতৰ উপৰাষ্ট্ৰপতি, এইটো মাইণ্ড কৰিবা। ৰাষ্ট্ৰপতি নহয়, উপৰাষ্ট্ৰপতি। ভাৰতৰ উপৰাষ্ট্ৰপতি কোন গৃহৰ বা সদনৰ সভাপতি? এইটো হ'ব লোকসভাটো নহ'ব, ৰাজ্যসভাৰ হ'ব। ৰাজ্যসভাৰ সভাপতি। অপশ্যন বি ইজ দ্য ৰাইট এনসাৰ। কোৱেশ্চন নং 6 কাৰ্যপালিকাৰ প্ৰকৃত শক্তি কাৰ হাতত থাকে? এইটো আমি অলপ আগতে কৈ আহিলোঁ যে প্ৰকৃত কাৰ্যপালিকা বুলি কাক কোৱা হয়? প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদক। তেন্তে এইটো কি ক'ব লাগিব? অপশ্যন বি ইজ দ্য ৰাইট এনসাৰ। প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদ, এইটো কি হয়? প্ৰকৃত কাৰ্যপালিকা বুলি ক'ব লাগিব মন্ত্ৰী পৰিষদক। 7 নম্বৰ কুৱেশ্চনটো হ'ল প্ৰধানমন্ত্ৰী কাৰ দ্বাৰা নিযুক্ত হয়?
প্রধানমন্ত্রী রাষ্ট্রপতির দ্বারা নিযুক্ত হয়, অপশন সি ইজ দ্য রাইট অ্যান্সার। রাষ্ট্রপতির দ্বারা নিযুক্ত হয়, রাষ্ট্রপতি নির্বাচন করে। কোশ্চেন নং 8, মন্ত্রিপরিষদ কার প্রতি দায়বদ্ধ থাকে? মন্ত্রিপরিষদ কার ওচৰত দায়বদ্ধ থাকে? লোকসভার প্রতি, রাষ্ট্রপতির প্রতি নহয়, লোকসভার প্রতি। এইটো অপশন বি ইজ দ্য রাইট অ্যান্সার। মন্ত্রিপরিষদ কার প্রতি দায়বদ্ধ থাকিব লগা হয়? এই লোকসভার প্রতি, লোকসভার প্রতি মন্ত্রিপরিষদে দায়বদ্ধ থাকিব লগা হয়। কোশ্চেন নং 9, ৰাষ্ট্ৰপতিয়ে কোনটো ধাৰাৰ অধীনত এক্সিকিউটিভ পাৱাৰ প্ৰয়োগ কৰে? ৰাষ্ট্ৰপতিয়ে কোনটো ধাৰা বা আৰ্টিকেল বা অনুচ্ছেদ একেই, কোনটো আৰ্টিকেল বা কোনটো অনুচ্ছেদ অধীনত এক্সিকিউটিভ পাৱাৰ প্ৰয়োগ কৰে? আৰ্টিকেল নাম্বাৰ 53 এইটো ধাৰা, ইয়াত ধাৰা দিয়া হৈছে, ধাৰা আৰ্টিকেল অনুচ্ছেদ, আৰ্টিকেল নাম্বাৰ 53, আৰ্টিকেল নাম্বাৰ 53 যোগেদি কি কৰা হয়? ৰাষ্ট্ৰপতিয়ে এক্সিকিউটিভ পাৱাৰ প্ৰয়োগ কৰিব পাৰে। 10 নম্বৰ কুৱেশ্যনটো, ভাৰতত কাৰ্যপালিকাৰ দুটা স্তৰ আছে, কাৰ্যপালিকাৰ দুটা স্তৰ আছে, আৰু সেই স্তৰবোৰ কোনবোৰ? অপশ্যন এ ৰাজ্য আৰু স্থানীয়, স্থানীয়তো নহ'ব, ৰাজ্য হ'ব, কিন্তু স্থানীয় নহ'ব, গতিকে এইটো ৰং এনচাৰ। কেন্দ্ৰ আৰু ৰাজ্য স্তৰ, কেন্দ্ৰ আৰু ৰাজ্যৰ স্তৰ, এইটো হ'ব, কেন্দ্ৰ হ'ব, ৰাজ্য হ'ব, দুয়োটাই হ'ব, অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ। স্থানীয় আৰু জাতীয় এইটো নহ'ব, ৰাজ্য আৰু গাঁও পঞ্চায়ত এইটো নহ'ব, অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ, অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। তোমালোকৰ এইটো ক্লাছৰ একেবাৰে লাষ্টৰ পাৰ্ট নং 5, বিধানমণ্ডল, লেজিসলেচাৰ, বিধানমণ্ডল। কোশ্চেন নং 1 নং কোশ্চেন, বিধানমণ্ডল কাক বলে বা কাক কোৱা হয়? বিধানমণ্ডলে কি কৰে? বিধানমণ্ডলে আইন প্ৰয়োগ কৰা শাখা, আইন প্ৰয়োগ কৰা শাখা, প্ৰয়োগ নহয়, এইটো ৰং এনচাৰ। বিধানমণ্ডলে কি কৰে? আইন প্ৰয়োগ কোনে কৰে? কাৰ্যপালিকাই কৰে। আইন প্ৰণয়ন কোনে কৰে? বিধানমণ্ডলে কৰে। প্ৰণয়ন কৰে, আইনখন বনায়, ক্ৰিয়েট কৰে, আইনখন কোনে বনায়? বিধানমণ্ডলে বনায়, আইন প্ৰণয়ন কৰে। অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ। কাৰ্যপালিকা নহ'ব, ন্যায়পালিকা, ন্যায় বিচাৰ কৰা, ন্যায়পালিকা ন্যায় বিচাৰ কৰে। আইন প্ৰণয়ন কৰা শাখা যিয়ে বিধি বিধান ৰচনা কৰে, এইটো হ'ল বিধানমণ্ডল। বিধানমণ্ডল কাক কোৱা হয়? যিয়ে বিধি বিধান ৰচনা কৰে, তাকে আমি বিধানমণ্ডল বুলি কয়। একেবাৰে সহজ এইটো। কোশ্চেন নং 2, ভাৰতত লোকসভা কিমান বছৰৰ অন্তৰালে ভংগা হয়? কিমান বছৰৰ অন্তৰালে? প্ৰতি 5 বছৰৰ মূৰে মূৰে লোকসভাখন ভাঙি দিয়া হয়, বুজি পালা? কোশ্চেন নং 3, লোকসভাৰ সদস্যসকল কিদৰে নিৰ্বাচন কৰা হয়? লোকসভাৰ সদস্যসকল, এই সদস্যসকল কিদৰে নিৰ্বাচন কৰা হয়? প্ৰত্যক্ষভাৱে জনতাই নিৰ্বাচন কৰে। ইয়াছ, এইটো হ'ব ৰাইট এনচাৰ। প্ৰত্যক্ষভাৱে, পৰোক্ষভাৱে নহয়, প্ৰত্যক্ষভাৱে জনতাই নিৰ্বাচন কৰে লোকসভাৰ সদস্য। লোকসভাৰ ভোটবোৰ কোনে দিয়ে? জনসাধাৰণে দিয়ে, প্ৰত্যক্ষভাৱে দিয়ে। অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ। ৰাজ্যসভা নিৰ্বাচন কৰে, এইটো নহ'ব। ৰাষ্ট্ৰপতিয়ে নিযুক্ত কৰে, এইটো নহ'ব। মুখ্যমন্ত্ৰীয়ে নিৰ্বাচন কৰে, এইটো নহ'ব। তেন্তে কোনটো হ'ব? অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ। কোশ্চেন নং 4, ৰাজ্যসভাৰ সদস্যসকল কিদৰে নিৰ্বাচন কৰা হয়? ৰাজ্যসভাৰ, লোকসভাৰ সোধা নাই, ৰাজ্যসভাৰ সদস্যসকল কিদৰে নিৰ্বাচন কৰা হয়? প্ৰত্যক্ষ ভোটৰ দ্বাৰা। প্ৰত্যক্ষ ভোটৰ দ্বাৰা কি নিৰ্বাচন কৰে? লোকসভা, এইটোতো নহ'ব, এইটো ইয়াত ৰাজ্যসভা সুধিছে, এইটো ভুল, এইটো নহ'ব। পৰোক্ষ ভোটৰ দ্বাৰা, য়েছ, এইটো হ'ব পৰোক্ষ ভোটৰ দ্বাৰা হ'ব। অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ। ৰাজ্যসভাৰ সদস্যসকল, এইটো মাইণ্ড কৰিব, ৰাজ্যসভা কৈছে নে লোকসভা কৈছে? লোকসভা ক'লে প্ৰত্যক্ষ হ'ব আৰু ৰাজ্যসভা ক'লে পৰোক্ষ হ'ব, বুজি পালা? ৰাষ্ট্ৰপতি নিৰ্বাচন কৰে, এইটোতো নহ'ব। মুখ্যমন্ত্ৰী নিৰ্বাচন, এই দুয়োটা নহ'ব, অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ। পৰোক্ষ ভোটৰ দ্বাৰা নিৰ্বাচন কৰা হয় যিয়ে ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচিত সদস্যসকলে, অৰ্থাৎ বিধায়কসকলে ভোট দিয়ে। বিধায়কসকলে কি কৰে? আমাৰ এম এল এসকলে, যাক আমি এম এল এ বুলি কওঁ, এম এল এসকলে কি কৰে? ভোট দিয়ে, আৰু এই ভোটৰ যোগেদি কি কৰা হয়? ৰাজ্যসভাৰ সদস্য নিৰ্বাচন কৰা হয়, ৰাজ্যসভাৰ সদস্যসকল নিৰ্বাচন কৰা হয়। কোশ্চেন নং 5, লোকসভাৰ অধ্যক্ষ, স্পীকাৰ কাৰ দ্বাৰা নিৰ্বাচন কৰা হয়? যাক আমি স্পীকাৰ বুলি কওঁ, লোকসভাৰ অধ্যক্ষ কাৰ দ্বাৰা নিৰ্বাচন কৰা হয়? লোকসভাৰ সদস্যৰ দ্বাৰা, এইটো ৰাষ্ট্ৰপতি নহয়, ৰাজ্যসভা নহয়, লোকসভাৰ সদস্যৰ দ্বাৰা সদস্যসকলে নিৰ্বাচন কৰে। লোকসভাৰ অধ্যক্ষক কোনে নিৰ্বাচন কৰে? স্পীকাৰ কোনে নিৰ্বাচন কৰে? এই লোকসভাৰ সদস্যসকলে। অপশ্যন সি ইজ দ্য ৰাইট এনচাৰ। প্ৰধানমন্ত্ৰী নহ'ব। কোশ্চেন নং 6, ৰাজ্যসভাৰ স্থায়ী সদস্য সংখ্যা কিমান? ৰাজ্যসভাৰ স্থায়ী সদস্যৰ সংখ্যা কিমান? 245, এইটো স্থায়ী সদস্যৰ সংখ্যা। অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ। 245, 200 নহ'ব, 545, এইটো লোকসভাৰ সদস্যৰ সংখ্যা সৰ্বাধিক, এইটো আমাৰ লোকসভাৰ ভাৰতৰ। এইটো কিন্তু ৰাজ্যসভাৰ স্থায়ী সদস্যৰ সংখ্যা, এইটো ভাৰতৰ কথা সুধিছে, এইটো অসমৰ কথা নাভাবিবা, এইটো ভাৰতৰ। আমাৰ অসমৰ কিমান হ'ব? 7খন।
কুৱেশ্যন নং 7 লোকসভাৰ সৰ্বাধিক সদস্য সংখ্যা কিমান হ'ব পাৰে এইটো ভাৰতৰ কথা সুধিছে এইটো 545 জন হ'ব পাৰে সৰ্বাধিক সদস্য সংখ্যা ইয়াতকৈ বেছি হ'ব নোৱাৰে সৰ্বাধিক সদস্য সংখ্যা 545 কিন্তু আমাৰ অসমত কিমান আছে আমাৰ অসমত 14খন আছে 14টা আছে 14টা আছে আমাৰ অসমত কুৱেশ্যন নং 8 এইটো আছিল একেবাৰে লাষ্টৰ কুৱেশ্যন সংসদৰ দুটা গৃহ বা দুটা সদনৰ একেলগে বৈঠক কেতিয়া অনুষ্ঠিত হয় সংসদৰ দুটা সদন দুটা গৃহ একেলগে কেতিয়া বৈঠক অনুষ্ঠিত হয় অপচন এ বাজেট পেছৰ সময়ত এটো নহব ৰাষ্ট্ৰপতিৰ ভাষণৰ সময়ত এটো নহব কোনো আইনৰ ওপৰত মতভেদ হলে যেতিয়া কোনো আইন বনায় এই আইনটোৰ ওপৰত অবজেকশন থাকিলে বা মতামত থাকিলে কাৰো মতামত থাকিলে এটো তেতিয়া কি হয় দুটা সদন একেলগে বৈঠক অনুষ্ঠিত হয় আৰু এই বৈঠকৰ যোগেদি আইনখন সংশোধন কৰি আকৌ কি কৰা হয় কাৰ্যকৰী কৰা হয় বলবৎ কৰা হয় অপচন সি ইজ দা ৰাইট আনসাৰ এইখিনি আছিল তোমালোকৰ একাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ পলিটিক্যাল সায়েন্সৰ প্ৰথম খণ্ড ভাৰতীয় সংবিধান আৰু এই ভাৰতীয় সংবিধান বিষয়টোৰ ওপৰত 5টা চেপ্টাৰৰ ওপৰত কেইটামান কয় 4-5টাকৈ তোমালোকৰ অতি গুৰুত্বপূৰ্ণ কেইটামান এমসিকিউ দিবলৈ যত্ন কৰিলো চেষ্টা কৰিছো আশা কৰো ইয়াৰ মাজৰ পৰা কেইটামান কমন থাকিব তোমালোকৰ আৰু তোমালোকে এইখিনি ক্লাসটো চাই অকলে এৰি নাযাবা তোমালোকে লগে কি কৰিবা লিখি লবা বহিত লিখি লবা তেন্তে তোমালোকৰ উপকাৰ হ'ব আৰু ক্লাসটো যদিহে ভাল লাগে তোমালোকে কি কৰিবা লাইক কৰিবা এটা আৰু বন্ধু বান্ধৱীলৈ শেয়াৰ কৰিবা আৰু এনে ধৰণৰ ক্লাসবোৰ চাই থাকিবলৈ এসডি তালুকদাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা থ্যাঙ্কস ফৰ ওয়াচিং দা ভিডিও